নমস্কাৰ বন্ধুসকল, আজি ঘৰত এভাগ সত্যনাৰায়ণ পূজা আৰম্ভ কৰিলোঁ আৰু আহকচোন আমি সত্যনাৰায়ণ পূজা কেনেকৈ পাতে আমি আমাৰ দৃশ্যবিলাক দেখুৱাইছোঁ। ঘৰতে পাতিছোঁ আৰু প্ৰতি বছৰে পতা হয়। এতিয়া 2 বছৰ হ'ল মোৰ ঘৰত পতা। আৰু আমাৰ যি পুৰোহিত আছে, শ্ৰদ্ধা পুৰোহিত, তেখেতৰ পৰা অকণমান জানিব বিচাৰিম যে সত্যনাৰায়ণ পূজাভাগ যে পতা হয়, ইয়াক কেনেকুৱা তিথিত পাতিলে ভাল হয় আৰু কেনেকুৱা উদ্দেশ্য লৈ পাতিলে ভাল হয়, বা ইয়াৰ অন্তৰত কি আছে পূৰ্ব কাহিনী অকণ। সত্যনাৰায়ণৰ উদ্দেশ্য অপুত্ৰৰ পুত্ৰ হৈ নিধনেৰা ধন অন্ধজন চকু পাই গন্ধ বিমোচন কামনা কৰিয় যদিও কৰে সেৱন যেই বৰ মাগে তাকো দেই নাৰায়ণ। সত্যনাৰায়ণ দেৱতাৰ উদ্দেশ্য তেওঁ যি মনত সংকল্প কৰি এই কৰ্ম কৰে, সেই কৰ্মৰ সম্পূৰ্ণ ফলভাগী কৰি শৰীৰ আৰোগ্য কৰি সপৰিয়াল সম্বন্ধিতে শুভফল প্ৰাপ্তি কৰাই কল্যাণ ৰাখে। আৰু ইয়াক সদায় পৰাখিনি পক্ষত পূৰ্ণিমা, একাদশী আৰু শুক্লা একাদশী কৃষ্ণপক্ষত পতা নহয়, কিন্তু কৃষ্ণপক্ষৰ এই দুমাহীৰ দিনাই পতা হয়। সেই উদ্দেশ্য সেইমানেই। আৰু অসমৰ চুকে কোণে প্ৰতিঘৰ মানুহতে যিসকল বৈদিক ধৰ্মত বিশ্বাসী তেওঁলোকে পালন কৰে, আৰু আশা ৰাখিছোঁ আপোনালোকেও এনেধৰণে পালন কৰিব আৰু অতি সুন্দৰ হ'ব জীৱনৰ অমাংগলিক যিবিলাক কাৰ্যকলাপ সেইবোৰ প্ৰতিৰোধ পাব। আৰু তেওঁক আপোনালোকে প্ৰাৰ্থনা কৰিব, আৰু অন্তৰে যিহেতু প্ৰাৰ্থনা কৰিলে জীৱনৰ যিবিলাক অমংগল ৰোগ ব্যাধিৰ পৰা হাত সাৰিব পাৰি। আৰু যিহেতু ভগৱান সেৱাই হৈছে জীৱনৰ লক্ষ্য উদ্দেশ্য, আপোনাৰ পৰা অলপমান দুআষাৰ ক'ব বুলি আশা ৰাখিছোঁ। কওক, আপোনাৰ অনুভৱ কেনেকুৱা? বা সত্যনাৰায়ণ পূজাভাগ পাতিলে নিধনীয় ধন হয় আৰু অন্ধজনো মুক্ত পায়, আৰু সকলো ফালৰ পৰাই শান্তি হয়, নিজৰ গৃহস্থৰ লগতে পৰৰো শান্তি কৰিব পাৰে। গাঁৱত এয়াই আমাৰ কামনা। ধন্যবাদ জনাইছোঁ। আপোনালোকে এনেধৰণে চাই থাকিব ইউটিউব চেনেলটো, আৰু আশা ৰাখিছোঁ আগলৈও এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিব। ধন্যবাদ।